কালি মই তাৰমানে এইখিনিতে পৰি আছিলে আমাৰ চোতালত তাৰপিছত মই এইটো ধৰি আনি মানে ইয়াতে এইটোত থৈ দিলোঁ ৰাতিটো থাকিলে বেচেৰা এতিয়া মই ভাবি আছিলোঁ ইয়াক এৰি দিওঁ নে নিদিওঁ কিন্তু যিমান যি হ'লেও মানে বেয়া লাগে ন মাকেও কিজানি বিচাৰি আছে আমাৰ যেনেকৈ ল'ৰা ছোৱালী নোহোৱা হ'লে বেয়া লাগে ন বিচাৰি যাম সেনেকৈ কিজানি ইয়াকো বিচাৰি আছে সেই ভাবি মই খাবলৈও দিলোঁ খাইছে কিন্তু চাউল দিছিলোঁ ধুনীয়াকৈ খাইছে সি কিন্তু কিবা মনটো ইমান বেয়া লাগি আছে এৰি দিওঁ কাৰণ আমাকো যদি এনেকৈ বান্ধি থৈ দিয়ে ঘৰত আমাৰ কেনেকুৱা লাগিব হয়নে নহয় সেইকাৰণে ভাবিছোঁ ইয়াকো মই এৰি দিওঁ সিও গুচি যাক তাৰ য'ত মাক আছে য'ত ঘৰ বেচেৰা গুচি যাক আৰু হয়নে নহয় ইয়াক ওপৰত দি দিওঁ ওপৰৰ পৰা মানে য'ত যায় গুচি যাব আৰু ঠিক আছে গাইছ আমি দেখা আছোঁ এতিয়া আমাৰ পোহনীয়া চৰাই নহয় দিয়কচোন কালি আহিছে এই নোৱাৰে ৰাখি থোৱা নেকি আজি কাৰণে আছে দে ইটো চৰা আমি ওচৰৰ পৰা দেখাই দিম পাৰিলে ৰ'ব নগ'লে ইয়াতে গছডালত তাক বহাই থৈ দিছোঁ এতিয়া ই মানে বেছি উৰিব নোৱাৰে পোৱালি যে ইয়াৰ পৰা য'তে যায় যাব আৰু এতিয়া মই নাজানো আৰু ক'ত যায় বৰ্তমান মই ইয়াতে দি দিছোঁ চা গ'ল উৰি গুচি গ'ল ক'ব হা মই চৰাইজনীক কালি ৰাখিম বুলি ভাবিছিলোঁ ঘৰতে কিন্তু আকৌ মনটো মোক নামানিলে এৰি দি দিলোঁ আপোনালোকে ক'বচোন বাৰু ভাল কাম কৰিলোঁ বেয়াই কৰিলোঁ এতিয়া